নমস্কাৰ। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখ বুধবাৰ। আজি অসমত মেডাম মেফি। এই মেডাম মেফি হৈছে টাই আহোমসকলৰ ধৰ্মীয় সামাজিক উৎসৱ। আজি 31 জানুৱাৰীৰ দিনটো নাউৰৰ স্বাধীনতা দিৱস। নাউৰ এনেকুৱা এখন দেশ যিখন দেশৰ ৰাজধানী নাই। মনত ৰাখিব, এই ৰাজধানী নথকা একমাত্ৰ দেশখনেই হৈছে নাউৰ। 1909 চনৰ আজিৰ এই দিনটোতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিলে। 1975 চনৰ আজিৰ এই 31 জানুৱাৰীৰ দিনটোতে অভিনেত্ৰী প্ৰীতি জিন্টাৰ জন্ম হৈছিলে। 1999 চনৰ আজিৰ এই 31 জানুৱাৰীৰ দিনটোতে পানামা কেনেলৰ নিয়ন্ত্ৰণ পানামাক আমেৰিকাই হস্তান্তৰ কৰিছিলে। 1972 চনৰ আজিৰ এই 31 জানুৱাৰীৰ দিনটোতে শৰৎচন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হৈছিল। থোৰতে আজিৰ দিনটোৰ বিষয়ে জানিব পাৰিলে।